নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে অন্য এটা আছামিজ ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল কচু আৰু মচন্দৰী। এয়া মই মচন্দৰী ছিঙি লৈছোঁ। এইখিনি মই এতিয়া গুচাই ল'ম। এয়া কচুখিনি গুচোৱা হৈ গৈছে। মই লৈ লৈছোঁ অলপ দালিখিনি ভালদৰে ধুই ল'ম। এয়া কুকাৰ এটা লৈছোঁ মই। কুকাৰতে ইয়াত কচুখিনি দি দিম। কচুখিনি দি দিছোঁ। কচুখিনি দিয়াৰ পাছত ইয়াতে দি দিছোঁ মচন্দৰীখিনি। তাৰপিছত দি দিছোঁ দালিখিনি। ইয়াত অলপ পানী দি দিছোঁ। তাৰপিছত এইখিনি মই 3টা বা 4টা হুইচেল দিম। ইয়াতে নিমখ অলপ দি দিছোঁ সোৱাদ অনুসৰি। হালধি অলপ দি দিছোঁ। এইখিনি মই এতিয়া কুকাৰটো এনেকৈ ঢাকন মাৰি 3টা এয়া মই কেৰাহী এখন পাতি লৈছোঁ। অলপ মিঠাতেল দি দিছোঁ। ভালদৰে কেৰাহীখন গৰম হ'ব দিব। ইয়াতে মই দি দিছোঁ অলপ পাঁচফোৰণ। তাৰপিছত এটা পিঁয়াজ কাটি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে। ইয়াতে মই এতিয়া দি দিম তৰকাৰীখিনি। ইয়াতে তেল ভেদি দিছোঁ। অলপ উতল হোৱাৰ পাছত দেখাইছোঁ। এতিয়া ইয়াতে মই ঘুটনি মাৰি দিম অলপ সময়। এয়া উতল অহাৰ পাছত আপোনালোকক দেখাইছোঁ। এতিয়া মই ইয়াতে দি অলপ গুটি জালুক পিচি লৈছোঁ। মোৰ হাতখন চাওকচোন, কচু গুচাইকৈ ক'লা হৈ গ'ল। কচুৰ ৰং লাগি গ'ল, ক'লা কচু। এইখিনি আকৌ 5 মিনিটমান মই উতল আহিব দিম। তেনেদৰে ভালদৰে মিহলাই দিব। দিয়াৰ পাছত এয়া চাওক, আমাৰ তৰকাৰী ৰেডি হৈ গৈছে। এয়া মই আপোনালোকক কাঁহী এখনত সজাই দেখাইছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ তেতিয়াহ'লে বাই বাই। আকৌ এতিয়া আপোনালোকৰ কাৰণে নতুন ৰেচিপি লৈ আহিম। ভাল পালে বেয়া পালে জনাব। লাষ্টত জয় আই অসম।